চৰকাৰী সাহায্য অবিহনে উজলিল কাৰ্বি পাহাৰৰ খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত স্বৰ্ণ পদক আজুৰি আনিলে যুৱকজনে স্বৰ্ণ পদকধাৰী প্ৰতিভাৱান যুৱকজন হৈছে হামজানান লাংথাসা আৰ্থিক দীনতাৰ বাবে থমকি ৰব লগা হৈছে এই খেলুৱৈগৰাকী আৰু আমি দেখুৱাইছো এই খেলুৱৈগৰাকীৰ দৃশ্য আৰু হাওৰাঘাটৰ সংবাদদাতা ৰূপক দাসে এক প্ৰতিবেদন যুগুত কৰিছে এই যুৱকজনৰ ওপৰত সেই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো কোনো অভাৱ নাই অভাৱ যদি হৈছে তেন্তে চৰকাৰী সদিচ্ছা তেনে এক প্ৰতিভা কাৰ্বি আংলং জিলাৰ ডিফু বিধানসভা সমষ্টিৰ তথা হাওৰাঘাট পৰিষদীয় সমষ্টিৰ হামজানান লাংথাসা মই এই মুহূৰ্তত উপস্থিত আছো হামজানান লাংথাসাৰ আৱাসগৃহত হাওৰাঘাটৰ সোণপুৰাত এই মুহূৰ্তত উপস্থিত আছো ৰাষ্ট্ৰীয় ৰাজ্যিক কোনো ধৰণৰ সংবাদ মাধ্যমে ঢুকি নোপোৱা এইজন হৈছে হামজানান লাংথাসা হামজানান লাংথাসাই অলপতে পশ্চিমবংগৰ দীঘাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত স্বৰ্ণ পদক বুটলি আনিবলৈ সক্ষম হৈছে কিন্তু এই খবৰ কিমান দূৰ বিয়পিছে কিমানজনে গম পাইছে তাক লৈ এতিয়া সন্ধিহান সকলো আচলতে হামজানান লাংথাসাৰ দৰে প্ৰতিভা গাঁৱৰ চুকত পৰি আছে আৰু প্ৰাগ নিউজ আজি হামজানান লাংথাসাৰ ঘৰত আমি হামজানানৰ পৰা জানিম কি কম্পিটিশন কৰিছিলা কেনেকা ধৰণে তুমি আগবাঢ়িছা মই কিবা ফাৰ্ষ্টলি মই ক'ব বিচাৰো যে মই আগতে বহুত ধৰণৰ কিবা কৰিছো ষ্টেট লেভেল ডিষ্ট্ৰিক্ট লেভেল নেশ্যনেল লেভেল আৰু লাষ্টলি মই কিবা ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ খেলিছিলোঁ আৰু বাকী চবতে মই গ'ল্ড মেডেল পাবলৈ কিবা কৰিছোঁ আৰু আশা কৰি কিবা হৈছে গ'ল্ড মেডেল পালোঁ আৰু চব টুৰ্ণামেণ্টতে আৰু মই কাৰাটে খেলোঁ আৰু মোৰ বহুত আশা আছে কি মই কিবা অলিম্পিকলৈকে মোৰ কিবা জাৰ্ণিটো সপোন আছে আৰু অলিম্পিকলৈকে মই গ'ল্ড মেডেল আনিব বিচাৰোঁ আৰু এছিয়ান গেমছত মই পাৰ্টিচিপেট কৰিব বিচাৰোঁ আৰু তাতেও মই মোৰ নিজৰ বিলিভ আছে আৰু মই মানে গ'ল্ড মেডেল পাবলৈ মোৰ কিবা আছে ইচ্ছাও আছে আৰু মোৰ নিজৰ বিলিফো আছে শেহতীয়াকৈ তুমি কি কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছা ছেকেণ্ড নৰ্থ ইষ্ট চেম্পিয়নশ্বিপ আৰু তাৰপিছত আকৌ অল ষ্টাইল বডি কম্ফু ফেডাৰেশ্যন তাতেও আৰু তাৰপিছত ফাৰ্ষ্ট নেশ্যনেল ট্ৰেডিশ্যনেল অলিম্পিক মাৰ্চেল আৰ্ট গেম ছত্তীশগড়ত হৈছিলে আৰু তাৰপিছত লাষ্টলি মই দীঘাত হৈছিলে ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ কাৰাটে তাতেও পাৰ্টিচিপেট কৰিছোঁ আৰু তাৰপিছত গ'ল্ড মেডেল পাবলৈ কিবা কৰিছোঁ গ'ল্ড মেডেল পাইছোঁ আৰু তাৰপিছতে বহুত ধৰণৰ টুৰ্ণামেণ্টো হৈছিলে তাতে মই যাব পৰা নাই মোৰ ফাইনেন্সিয়েল প্ৰব্লেম কিবা সুবিধা আছিলে সেইকাৰণে মই যাব পৰা নাই আৰু आप लोग का मदद होने से और गवर्नमेंट की तरफ से मुझे कुछ होने से मैं कुछ करके दिखाएगा और मुझे वो सुविधा मिलेगा तो मैं यही बोलना चाहता हूँ कि मुझे कुछ आप लोग से कुछ मदद मिल जाए तो मैं कुछ करके दिखाऊंगा वो मुझे मेरा वो कुछ दिखाने का मैं देश के लिए अपने देश के लिए मैं कुछ कर सकूँ उसका मुझे वो मौका मिलेगा तो थैंक यू হয় প্ৰতিভাৰ অভাৱ নাই যথেষ্ট প্ৰতিভাৱান এইজন যুৱ খেলুৱৈ 15 বছৰীয়া হামজানান লাংথাসা কাৰ্বি পাহাৰৰ এজন উদীয়মান কাৰাটে খেলুৱৈ ইতিমধ্যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক বুটলি আনিবলৈ সক্ষম হৈছে কিন্তু যথেষ্ট দাৰিদ্ৰতাই যথেষ্ট কুঙা কৰি পেলাইছে এই খেলুৱৈজনৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত খেলুৱৈজনে আশা কৰিছে সকলোৰে সদিচ্ছা আমি কথা পাতিব বিচাৰিম তেওঁৰ পিতৃ আছে আমাৰ সৈতে কিদৰে আগুৱাই নিছিলে আপুনি ল'ৰাজনক ল'ৰাজন সৰুৰ পৰাই অলপ খেলৰ প্ৰতি হেৰিটো আছে ইণ্টাৰেষ্টটো বেছি গতিকে পঢ়াৰ লগতে খেলকো মানে খেলটোকো সমানে চলাই গৈছে গতিকে মইতো খেলিছে যেতিয়া ল'ৰাটো বাধা দিব নোৱাৰে মানুহৰ য'ত ইণ্টাৰেষ্ট তাতো মানে সুযোগটো এটা দিব লাগে সেইবুলি মই মোৰ ফালৰ পৰাতো চেষ্টা কৰিছোঁ নকৰা নহয় কিন্তু আমাৰ ডিউ টু হাৰ্ডশ্বিপ অফ ফাইনেন্সিয়েল প্ৰব্লেম গতিকে সেইফালৰ পৰা মই মানে কিছুমান খেলত পাৰ্টিচিপেট কৰিবলৈ মানে তাক যাবলৈ মানে দিব পৰা নাই কাৰণ অৰ্থনৈতিক প্ৰব্লেমৰ কাৰণে আৰু ভৱিষ্যতলৈ যদি কোনোবা সংগঠনে বা কোনোবা চৰকাৰে যদি অৰ্থ সাহায্য দিয়ে তেনেহ'লে যাব পাৰিব মানে পাৰ্টিচিপেট কৰিব পাৰিম বুলি মই আশা কৰিছোঁ কিন্তু মোৰ ফালৰ পৰাতো মইতো নোৱাৰোঁ ল'ৰাই যিমান প্ৰতিভা থাকিলেও বা ইচ্ছা থাকিলেও
মানে প্ৰতিটো খোজত তো আজিকালি অৰ্থৰ প্ৰয়োজন সেইকাৰণে এই অৰ্থৰ অভাৱতে মানে মই এইবিলাক মানে সক্ষম হোৱা নাই গতিকে হয় আগতে উল্লেখ কৰিছিলো প্ৰতিভাৰ অভাৱ নাই এইজন হামজনন লাংথাচাৰ ক্ষেত্ৰত কিন্তু থমকি ৰব লগা হৈছে কেৱল আৰ্থিক দীনতাৰ বাবে এই ক্ষেত্ৰত কোনোবা দল সংগঠন চৰকাৰী পক্ষই কিদৰে আগবাঢ়ি আহে হামজনন লাংথাচাৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত তেওঁলোকে